Hello friends, welcome to our channel Sunway Studies. আজি আমি এই ভিডিওটোৰ জৰিয়তে HS second year Assamese chapter number 3 আনন্দৰাম বৰুৱাৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। সো আহা ভিডিওটো আমি অলপ স্কিপ নকৰি হেকলৈ চাও। ইয়াত চোৱা 1 মাৰ্কছৰ প্ৰথম কোৱেশ্চনটো কি দিছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল। চোৱা উত্তৰটো চোৱা আনন্দৰাম বৰুৱাৰ জন্ম 1850 চনৰ 21 মে তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল। ঠিক তেনেকৈ 2 নম্বৰ কোৱেশ্চনটো চোৱা ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱাই কলৈ গৈছিল। উত্তৰটো কি হ'ব? উত্তৰটো হ'ব আনন্দৰাম বৰুৱাই ভাৰতত শিক্ষা শেষ কৰি জ্ঞান লাভৰ কাৰণে সুদূৰ ইউৰোপলৈ গৈছিল। ঠিক তেনেকৈ 3 নম্বৰটো চোৱা আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপ ভাওনাৰ কথা উল্লেখ কৰিছিল। উত্তৰটো কি হ'ব? তেওঁ সংস্কৃত গ্ৰন্থ মহাবীৰ চৰিত্ৰত কামৰূপ ভাওনাৰ কথা উল্লেখ কৰিছিল। ঠিক তেনেকৈ 4 নম্বৰটো চোৱা আনন্দৰাম বৰুৱাৰ কৰ্ম আৰু সংকল্প দেখি বিস্ময়াভিত হোৱা এজন বিদেশী পৰ্যটকৰ নাম লিখা। সো বিদেশী পৰ্যটকজনৰ নাম কি হ'ব? ইউৰোপৰ প্ৰসিদ্ধ পণ্ডিত মেক্স মুলাৰ। ঠিক আছে। ঠিক তেনেকৈ চোৱা 5 নম্বৰ কুৱেশ্যনটো কি দিছে 5 নম্বৰটো কুৱেশ্যনটো দিয়া আছে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি। চোৱা ইয়াত কুৱেশ্যনটো লং আছে। ইয়াত চোৱা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি 1 মাৰ্কছৰ কাৰণে আছে। তোমালোকে এইখিনি লিখিবা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। যদি কুৱেশ্যনটো 2 মাৰ্কছৰ আহে তেনেহ'লে তলত যিখিনি দিয়া আছে তোমালোকে এনেকৈ লিখিব পাৰা। ঠিক আছে। তাৰ তলত চোৱা 2 মাৰ্কছৰ কুৱেশ্যন এনচাৰসমূহ দিয়া আছে। এতিয়া চোৱা মই যদি 2 মাৰ্কছৰ কুৱেশ্যন এনচাৰ 3 মাৰ্কছৰ কুৱেশ্যন এনচাৰ গোটেইখিনি মই যদি কৈ যাওঁ তেতিয়াহ'লে কি হ'ব ভিডিঅ'টো বহুত দীঘলীয়া হ'ব আৰু তোমালোকে অসুবিধা পাবা। গতিকে মই এনেকৈ দি দিম। তোমালোকে কি কৰিবা ভিডিঅ'টো পজ কৰি নাইবা স্ক্ৰীনশ্বট মাৰি কুৱেশ্যন এনচাৰসমূহ ধুনীয়াকৈ লিখি ল'বা। এতিয়া মই ধুনীয়াকৈ দি দিছোঁ তোমালোকে চাই ল'বা।